নমস্কাৰ, পল্লৱী ব্লগ অসমলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় সকলোৰে ভাল। এইটো হৈছে পল্লৱী ব্লগ অসম চেনেলটোৰ প্ৰথমটি ব্লগ। আপোনালোকে চাই যাব আৰু শেষত জনাব কেনে লাগিছে। আজি ভাবিলোঁ আপোনালোকক মইনো মাংস কেনেকৈ বনাওঁ তাকে দেখুৱাম বুলি ভাবিছোঁ আপোনালোকে চাব। এয়া মই মাংসৰ বাবে পিহি ল'ম। ইয়াত আছে পিঁয়াজ, আদা, নহৰু আৰু জলকীয়া। এইখিনি মই এতিয়া পিচি লওঁ। মই একেলগতে চববিলাক পিচি দিম। মাংস ব্ৰইলাৰ চিকেন 1 কিলো। ইয়াত আছে মছলা লৈছোঁ মই জলকীয়া, আদা, নহৰু আৰু এইটো কি বুলি কয় পিপলু গুটি। এইখিনি দি পেলাই মই এতিয়া ধুনীয়াকৈ এইখিনি মেৰিনেট কৰি ল'ম। আৰু দিম হালধি। ইয়াত দেখুৱাম হালধি দিছোঁ। তাৰপিছত দিম নিমখ। নিমখ সোৱাদ অনুসৰি নিমখ দিম। অলপমান দি ল'ম। তাৰপিছতে দিম এইটো দৈ, ম'হৰ দৈ। এইখিনি ম'হৰ দৈখিনি ইয়াত দি পেলাই মই 1 ঘণ্টাৰ কাৰণে মেৰিনেট কৰি থৈ দিম। আৰু লগতে ইয়াত গৰম মছলা আৰু মিট মছলা দুয়োটাকে দি পেলাই ভালকৈ মেৰিনেট কৰি ল'ম, যাতে ধুনীয়াকৈ মাংসখিনিৰ ভিতৰত যাতে মছলাখিনি সোমাই যায়। দেখিছেনে আপোনালোকে? ইয়াত ধুনীয়াকৈ মাংসত লাগি গৈছে। এনেকৈ লাগি যোৱাকৈ ধুনীয়াকৈ মিক্স কৰি পেলাই ফ্ৰিজত ভৰাই থ'ম। 1 ঘণ্টাৰ পিছত আপোনালোকক উলিয়াই পেলাই বনোৱাটো দেখুৱাম ধুনীয়াকৈ। এতিয়া ফ্ৰিজত ধুনীয়াকৈ ভৰাই ৰাখিম। দেখিছে নহয়? এয়া মই মাংসখিনি এতিয়া ফ্ৰিজত ধুনীয়াকৈ ৰাখি দিম। এয়া মাংসখিনি মেৰিনেট কৰা হৈ গ'ল। বন্ধ হৈছিলে ধুনীয়াকৈ। এয়া মাংসখিনি ৰেডি হৈ গ'ল। আপোনালোকক দেখুৱালোঁ। ইমানকৈ দেখুৱাই নাথাকিলোঁ আৰু মানে বনোৱাৰ শেষত আপোনালোকক দেখুৱাই দিছোঁ। ফাইনেল লুকটো কেনেকুৱা লাগিছে ক'ব। আমি আৰু এনেকৈ বনাই খাওঁ। কেনেকুৱা পালে জনাব। আপোনালোকে যদি মোৰ নিচিনাকৈ বনাই খাব বিচাৰিছে তেনেহ'লে বনাই চাব আৰু জনাব কেনে পালে। এয়া খাই চাওঁ এতিয়া কেনেকুৱা লাগে। সঁচাই খুব ধুনীয়া হৈছে। আপোনালোকে যদি মই বনোৱা ধৰণে বনাই খাব বিচাৰে তেনেহ'লে বনাই খাব। মই কিন্তু খুব খাই ভাল পাইছোঁ। আপোনালোকে যদি বনাই খোৱাৰ পিছত মোক ক'ব কেনেকুৱা লাগিছে। আমাৰ ঘৰৰ সদস্যসকলেও খাবলৈ লৈছে। চাওক। গুড মৰ্ণিং ফ্ৰেণ্ডছ। কালি আৰু ভিডিঅ' কৰা নহ'ল। এতিয়া ৰাতিপুৱা ভিডিঅ' কৰিবলৈ লৈছোঁ। এতিয়া বাজিছে 7:30। আমি নাগালেণ্ড যাবলৈ পূৰা ৰেডি হৈ গ'লোঁ। বেগ চেগ সকলোবোৰ ৰেডি কৰিলোঁ। আজি নাগালেণ্ড যাম। আপোনালোকক আজি যাত্ৰা দেখুৱাই গৈ থাকিম। আমি চাপামুখালৈকে টমটমত গৈ আছোঁ ৱেডিং পত্ৰ লৈ। দেখিছে নহয়? আহি পাই গ'লোঁ। শুনিছে নহয় ট্ৰেইনৰ মাত? আহি পাই গ'লোঁ।
আজি মই প্ৰথম ট্ৰেইনত উঠিম, জীৱনত প্ৰথমবাৰ। ভাল লাগি আছে মনটো। প্ৰথমবাৰ। এই কেনেকৈ ছিগিলে? এয়া হৈছে চাপৰমুখ ৰেল ষ্টেচন। আপোনালোকক অলপ দেখুৱালোঁ কেনেকুৱা লাগিব, আৰু ময়ো দেখা নাই। আপুনি ভালদৰে ময়ো চাই ল'ব, ফুৰি চালোঁ কেনেকুৱা লাগে। ভাল লাগিছে, প্ৰথমবাৰ। এনেকুৱাও মানুহ থাকেনে বাৰু প্ৰথমবাৰ? ইমান বছৰ হ'ল জন্মৰ পৰা আজিলৈকে মানে ট্ৰেইনতে উঠিব নাই, আজিহে পাইছোঁ আৰু। এয়া এইমাত্ৰ আহি পালোঁ। আহি পাই এয়া বস্তুবোৰ গোটেইবিলাক বস্তু উলিয়াইছোঁ, সামৰি লওঁ। এইটোৱে হৈছে আমাৰ ৰুম। এয়া এইখিনি চিজিল কৰি লওঁ। আধা আধি ৰুমৰ কাম ঠিক কৰিলোঁ আৰু যেন তেনকৈ, আৰু বহুত বাকী আছে। এইখিনি বেগবিলাক ওপৰত উঠাই দিলোঁ। এইখিনি আৰু ৰুম। গতিকে ব্লগটো এইখিনিতে সামৰি দিওঁ। মোৰ ব্লগ কেনে পালে জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু মৰম দিব। বাই, লাভ ইউ অল, থেংক